हेलो फ्रेंड्स वेलकम टू मिर्जा टेक আজি ভিডিওটোত আপোনালোকক ড্ৰাইভিং লাইসেন্স অতি কম সময়ৰ ভিতৰতে সঠিক পদ্ধতিৰে কেনেকৈ এপ্লাই কৰিব পাৰি তাকে দেখুৱাম এতিয়া ড্ৰাইভিং লাইসেন্স এপ্লাই কৰোতে বহুতৰ অথেন্টিকেশন ফেইল ডাটা নট ফাউন্ড বুলি প্ৰবলেম দেখুৱাই আছে কিন্তু অথেন্টিকেশন ফেইল যেটো প্ৰবলেম হে প্ৰবলেমটো আপুনি কেইবাবাৰ ট্ৰাই কৰাৰ পিছত সাকসেস হৈ যায় হেতু সাৰ্ভাৰৰ কাৰণে হয় কমপ্লিটলি দুটা বেলেগ বস্তু এটা হৈছে অথেন্টিকেশন ফেইল আৰু এটা হৈছে ডাটা নট ফাউন্ড এই প্ৰবলেম দুটা কমপ্লিটলি বেলেগ কিন্তু কিছুমানে ইউটিউবত বহুত ভিডিও এনেকৈ দিছে যে অথেন্টিকেশন প্ৰবলেম আৰু ডাটা নট ফাউন্ড সেম প্ৰবলেম নহয় এইটো দুটা বেলেগ বস্তু কাৰণ যেহেতু মই আধাৰৰ কাম কৰোঁ মই ইয়াৰ বিষয়ে অলপ জানো অথেন্টিকেশন ফেইল যেটো প্ৰবলেম এইটো সাৰ্ভাৰৰ কাৰণে হয় তে সো এইটো আপোনালোকে ট্ৰাই কৰি থাকিলে এইটো প্ৰবলেম সলভ হৈ যায় কিন্তু ডাটা নট ফাউন্ড যেটো প্ৰবলেম সেই প্ৰবলেমটো এতিয়ালৈকে সলিউশন মই পোৱা নাই ইউটিউবত বহুত ভিডিও যে 100% সলভ অথেন্টিকেশন এই ডাটা নট ফাউন্ড কিন্তু এইটো প্ৰবলেম এতিয়ালৈকে মই পোৱা নাই ইয়াৰ সলিউশনৰ কাৰণে মই ৰিসাৰ্চ কৰি আছো যদি ইয়াৰ 100% সলিউশন পাওঁ তেনেহলে আপোনালোকক নেক্সট ভিডিওৰ জৰিয়তে জনাম যদি মোৰ ভিডিওটো চাই আপোনালোকৰ কিবা উপকাৰ হৈছে যে আপোনালোকে নাই মোৰ ভিডিওৰ পৰা কিবা শিকিছে তেনেহলে নিশ্চয়কৈ মোৰ তলৰ কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব সো ফ্ৰেন্ডস ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে গুগলত টাইপ কৰক পৰিবহন টাইপ কৰিলে সার্চ কৰক সার্চ কৰি প্ৰথম লিংকটোতে আপুনি ক্লিক কৰক ক্লিক কৰিলে অফিচিয়েল ওয়েবসাইটটো পৰিবহনৰ কোৰখাই যাব তাৰ পিছত ড্ৰাইভাৰ লাৰ্নাৰ লাইসেন্স ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত এইটো উইন্ডো ওপেন হ'ব ইয়াতে ষ্টেট সিলেক্ট কৰক আসাম সিলেক্ট কৰাৰ পিছত পপআপ উইন্ডো আহিব স্কিপ কৰিব এপ্লাই লাৰ্নাৰ লাইসেন্স ইয়াতে ক্লিক কৰিব ইয়াতে কন্টিনিউ কৰিব তাৰ পিছত ইয়াতে সাবমিটত ক্লিক কৰিব তাৰ পিছত এইটো আধাৰ অথেন্টিকেশন পায়া এইটো ক্লিক কৰি সাবমিট কৰিব পপআপ উইন্ডো আহিব ওকে কৰিব তাৰ পিছত আধাৰ নাম্বাৰ এইটো ক্লিক কৰি ইয়াতে আধাৰ নাম্বাৰ এন্টাৰ কৰিব আধাৰ নাম্বাৰ এন্টাৰ কৰাৰ পিছত আপুনি এইটো জেনাৰেট ওটিপি ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত ওটিপি যাব সেই ওটিপিটো ইয়াতে এন্টাৰ কৰক OTP এন্টাৰ কৰাৰ পিছত ইয়াৰ তলত চাওক কিছুমান কনফাৰ্মেশনস I hereby state that এইবিলাক কনফাৰ্মেশন আছে এই তিনটা অপচন আপুনি টিক কৰি ল'ব টিক কৰাৰ পিছত আপুনি অথেন্টিকেট ইয়াতে এইটো টিক কৰিলো সেকেন্ড থাৰ্ড এইটো টিক কৰি অথেন্টিকেটত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এইটো উইন্ডো ওপেন হ'ব ইয়াতে প্ৰসিডত ক্লিক কৰক প্ৰসিডত ক্লিক কৰিলে আপোনাৰ এইটো উইন্ডো ওপেন হ'ব ওপেন হ'লে RTO অফিস সিলেক্ট কৰিব তললৈ স্ক্ৰল কৰক এইটো প্লেস অফ বাৰ্থ ইয়াতে আপুনি জন্মস্থান লিখক কোৱালিফিকেশন কি আপোনাৰ এই কোৱালিফিকেশনটো সিলেক্ট কৰক তাৰ পিছত আপোনাৰ আধাৰ লগত কোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰক আপুনি আৰু এটা মোবাইল নাম্বাৰ দিব পাৰে অল্টাৰনেটিভ মোবাইল নাম্বাৰ এইটো কোনে মই এটা নাম্বাৰ আই দিছো তাৰ পিছত স্ক্ৰল কৰক ডিস্ট্ৰিক্ট সিলেক্ট কৰক সাব ডিস্ট্রিক্ট কি আপোনাৰ হেতু সিলেক্ট কৰিব ভিলেজ টাউন কি আপোনাৰ ভিলেজ কি হেতু সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত তললৈ স্ক্ৰল কৰক স্ক্ৰল কৰাৰ পিছত এইটো সক আপুনি 200 চকীয়া বনাব নে 400 চকীয়া যদি দুইটা বনাই দুইটা সিলেক্ট কৰিব ইয়াৰ পৰা আপুনি দুইটা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এইটো সক তলত আছে নো এইটো অপশনত নো ক্লিক কৰিব সেলফ ডিক্লাৰেশনত ক্লিক কৰিব নো প্ৰথমটো নো তাৰ সেকেন্ডটো ইয়েস তাৰ নো 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 সাবমিটত এইটো ক্লিক কৰি সাবমিটত ক্লিক কৰিব পপআপ উইন্ডো আহিব ওকে ক্লিক কৰিব তাৰ পিছত এইটো উইন্ডো ক্লোজ কৰি ইয়াতে সাবমিটত ক্লিক কৰিলে আকৌ পপআপ উইন্ডো আহিব ইয়াতে ওকে কৰিব ওকে কৰাৰ পিছত এইটো আপোনাৰ এপ্লিকেশন ৰেফাৰেন্স স্লিপ আপোনাৰ এপ্লিকেশনটো কমপ্লিট হৈ গ'ল এতিয়া এপ্লিকেশন ফৰ্মত ক্লিক কৰক আপুনি এইটো আপোনাৰ ফিচাৰ ৰেফাৰেন্সৰ কাৰণে এপ্লিকেশন ফৰ্মটো প্ৰিন্ট কৰি নাইবা আপুনি PDF সেভ কৰি দিব পাৰে মই ডাউনলোড কৰি PDF সেভ কৰি থৈছো সো যদি আপোনালোকে PDF সেভ কৰিব বিচাৰে এনেকৈ
ইয়াতে আপোনাৰ ডেস্কটপ বা ল্যাপটপত পিডিএফটো সেভ কৰি থব পাৰে ফল্ডাৰ এটা বনাই সেভ কৰি থব তো মই সেভ কৰি থলো নেক্সট আপোনাৰ একনলেজমেন্ট প্ৰিন্ট একনলেজমেন্ট ইয়াতে আপুনি ক্লিক কৰি এটো আপুনি সেভ কৰি থব পাৰে দুইটাই বিচাৰ ব্ৰাঞ্চৰ কাৰণে লাগে তাৰপিছত নেক্সটত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ এইটো উইন্ডো ওপেন হ'ব এই উইন্ডোটোত আপোনাৰ তললৈ স্ক্ৰল কৰক স্ক্ৰল কৰিলে আপুনি ইয়াতে আপলোড ফটো এন্ড সিগনেচাৰ ফটো আপোনাৰ আধাৰৰ ফটোটোৱে লৈ লৈছে অটোমেটিক্যালি এতিয়া আপুনি সিগনেচাৰ আপলোড দিব লাগে বগা কাগজত সিগনেচাৰ কৰি বগা কাগজ এখনত সিগনেচাৰ কৰিব তাৰপিছত এটো স্ক্যান কৰি ইয়াতে আপলোড কৰিব আৰু সেই সিগনেচাৰ যেটো ফাইল হ'ব এটো ম্যাক্সিমাম 20 KB তাৰ ওপৰত হ'ব নোৱাৰিব যদি আপোনাৰ সাইজটো বেছি হয় ৰিসাইজ কৰি কমাই ল'ব ইয়াতে ব্ৰাউজিংত ক্লিক কৰি সিগনেচাৰ সিলেক্ট কৰক তাৰপিছত এইটো আপলোড এণ্ড ভিউ ফাইলছ ক্লিক কৰক এইটো উইন্ডো ওপেন হ'ব তাৰপিছত সেভ ফটো এণ্ড সিগনেচাৰ ইমেজ ফাইল এইটো ইয়াতে ক্লিক কৰক ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ এইটো উইন্ডো ওপেন হ'ব এইটো ফটোৰ তলত সিগনেচাৰ আপোনাৰ আহি গ'ল নেক্সটত আপোনাৰ এইটো আপডেটেড সাকসেসফুলি নেক্সটত ক্লিক কৰক ক্লিক কৰাৰ পিছত এইটো উইন্ডো ওপেন হ'ব এইটো উইন্ডোত আপুনি এতিয়া পেমেন্ট কৰিব ফি পেমেন্ট প্ৰসিডত ক্লিক কৰক ক্লিক কৰাৰ পিছত এইটো আপোনাৰ বেংক গেটৱে ইয়াতে আপুনি সিলেক্ট SBI ePay সিলেক্ট কৰক এইটো আপোনাৰ ক্যাপচা আপুনি ক্যাপচা আপোনাৰ এন্টাৰ কৰক আপোনাৰ যেটো ক্যাপচা আছে আপুনি হেতু ক্যাপচা এন্টাৰ কৰিব ক্যাপচা এন্টাৰ কৰাৰ পিছত আপুনি পে নাওত ক্লিক কৰিব পে নাওত ক্লিক কৰিলে এইটো I agree to the terms and condition proceed for payment ইয়াতে ক্লিক কৰিলে এনেকুৱা উইন্ডো ওপেন হ'ব এই উইন্ডোটোত আপুনি ৰিফ্ৰেশ নকৰিব ৰিফ্ৰেশ কৰিলে কেনসেল হৈ যাব পেমেন্টটো সো আপুনি ইয়াতে ডেবিট কাৰ্ড ইন্টাৰনেট বেংকিং ভীম UPI ID তিনটা অপচন আছে যেটোত আপুনি পেমেন্ট কৰে আৰু মই UPI ID কৰি আছো এটো UPI ID এন্টাৰ কৰি পে নাও ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় ল'ব এটা আপোনাৰ 6 মিনিটৰ ভিতৰত এটো পেমেন্টটো কমপ্লিট হ'ব লাগিব যদি 6 মিনিট পাৰ হৈ যায় তেনেহলে এই পেমেন্টটো ক্যান্সেল হৈ যাব তেতিয়া আকৌ আপুনি নতুনকৈ কৰিব লাগিব এটো সব মোৰ হৈ গ'ল পেমেন্ট সাকসেসফুল ক্লিক হোম ফৰ প্ৰিন্ট ৰিসিভ নেক্সটত ক্লিক কৰক নেক্সটত ক্লিক কৰিলে আপোনাৰ তললৈ স্ক্ৰল কৰক আপুনি এটো সব ইয়াতে কি আহিলে সব কমপ্লিটেড কৈ আছে এইটো সব road safety tutorial ইয়াতে ক্লিক কৰিলে এইটো এপ্লিকেশন নাম্বাৰ ইয়াতে অটোমেটিক্যালি লৈ লৈছে যেনে OTP মাৰিব আপোনাৰ মোবাইলত আকৌ OTP যাব সেই OTPটো আপুনি এন্টাৰ কৰিব এন্টাৰ কৰি ইয়াতে ল্যাঙ্গুৱেজ কি আপোনাৰ যেটো ল্যাঙ্গুৱেজ পছন্দ হয় হেতু সিলেক্ট কৰাৰ পিছত এনেকৈ উইন্ডো ওপেন হ'ব এই ভিডিওটোত ক্লিক কৰিলে আপোনাৰ এটো ভিডিও অন road safety এই ভিডিওটো দুটা ল্যাঙ্গুৱেজৰ এটা হিন্দী আৰু এটা ইংলিশ হিন্দীটো আপোনাৰ 7 মিনিটৰ ভিডিও আৰু ইংলিশটো 27 মিনিটৰ ভিডিও আপুনি যেটো ল্যাঙ্গুৱেজ বুজি পায় হেতু ল্যাঙ্গুৱেজ সিলেক্ট কৰিব ভিডিওটো স্কিপ নকৰাকৈ আপুনি কমপ্লিটলি চাব লাগিব তেতিয়াহে LL টেষ্টটো দিব পাৰিব সো फ्रेंड्स মই অলপ কাটি দিছো নহলে ভিডিওটো বহুত লম্বা হৈ যাব সো फ्रेंड्स মই অলপ কাটি দিছো কাটি দি কিনে আপোনালোকক দেখুৱাই আছো মোৰ কমপ্লিট হ'ব ইছাগে এইটো কমপ্লিট হোৱাৰ পিছত অটোমেটিক্যালি এইটো উইন্ডো কাটি যাব এইটো কাটি গল এতিয়া সব কনফাৰ্মেশন ইয়াতে টিক কৰক টিক কৰি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰক সাবমিটত ক্লিক কৰিলে এইটো উইন্ডো আহিব এইটো সব LL টেষ্ট ইয়াতে ক্লিক কৰিব ক্লিক কৰিলে এইটো সব স্ক্ৰিন টেষ্ট 8 ফৰ লাৰ্নাৰ লাইসেন্স ইয়াৰ নেক্সট প্ৰসেস কিনি মই এই ভিডিওটোৰ আগৰ ভিডিওটোত আপোনালোকক দেখুৱাইছিলো যদি আপোনালোকে চোৱা নাই তলৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে ক্লিক কৰি চাই ল'ব সো फ्रेंड्स আজি ভিডিওটো ইমানেই নেক্সট ভিডিওত আকৌ লগ পাম
গুড বাই, জয় আই অসম।